ইউটিউব চেনেল টিকটেকলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ লৈ আহিছোঁ কিদৰে আপোনালোকে এণ্ড্ৰইড মোবাইলৰ সহায়েৰে ইউটিউবৰ চেনেল খুলিব পাৰিব আৰু পইচা ইনকাম কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ এণ্ড্ৰইড মোবাইলৰ ইউটিউব এপছটো অ'পেন কৰিব। সোঁ দিশে ওপৰৰ ফালে ইয়াত ক্লিক কৰিব, চাইন ইন কৰিব, প্লাছ বাটনটোত ক্লিক কৰিব। ক্ৰিয়েট এ নিউ একাউণ্ট, ফাৰ্ষ্ট নেম লিখিব, ক্লিক কৰিব, নেক্সট, ডেট অফ বাৰ্থ লিখিব। মই এনেই এটা উদাহৰণ আপোনালোকক দেখুৱাই দিছোঁ, জেণ্ডাৰ, নেক্সট, ইমেইল এড্ৰেছ বনাব, নেক্সট, নেক্সট, একচেপ্ট কৰিব, নেক্সট, যিটো একাউণ্ট আপোনালোকে বনাইছিলে তাত ক্লিক কৰিব। যিকোনো দুটা চিলেক্ট কৰি ল'ব ইয়াৰে। পুনৰ ওপৰৰ বাৰটো সোঁফালে ক্লিক কৰিব, মাই চেনেল। ইয়াত আপুনি লিখিব আপোনাৰ চেনেলটো কি নামেৰে বনাব। ক্ৰিয়েট চেনেল, আপোনাৰ চেনেল ক্ৰিয়েট হৈ গৈছে। ছেটিংছৰ এই বাটনটোত ক্লিক কৰিব, ডেছক্ৰিপশ্যনত লিখিব আপোনাৰ চেনেলটো কি বিষয়ৰ ওপৰত হয়। মই এনেই উদাহৰণ এটা দেখুৱাই দিছোঁ। এই কেমেৰা বাটনটো ক্লিক কৰিব, আৰু এটা বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব। এনেদৰে আপোনালোকে আপোনালোকৰ চেনেল ক্ৰিয়েট কৰিব পাৰিব আৰু ভিডিঅ' আপলোড কৰিব পাৰিব। আজিলৈ ইমানেই বন্ধুসকল। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।